বট খাই দিলি যে অ চা 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 ঐ তই লাজ পোৱা নাই ৰাক্ষা থানাৰ বটখিনি খাই দিলা কমি গ'ল এতিয়া ঐ তই লাজ পোৱা নাই থানাত যে বটখিনি খাই দিলি থানাতো সকাম নাপাতিছে মিটিংহে পাতিছে যদি কমি যায় মোক একেবাৰে গালি খাব নালাগিব নেকি হ'ব দা মিলাই দিম তা বাটি আছে নাই প্লাষ্টিকৰ আছে চেচে হাততে গুচি আহিল বাদ দে থ ফচিলে ফচিম তই কলতো হাত দিলি যে নহয় মানে কেথানে পকা চেচে কেঁচা পকা এই হিচাপত কৰ থানাতে তই মোক কম দিবি যা নালাগে তই যাব নালাগে তই তই লৈ যা কমল এই এতিয়া দুআষাৰমান ক আমাৰ লগত থাকি ইমান দিনে ভাল পালি নে বেয়া পালি মোক দিয়া মই থৈ দিম বৰকে আমনি কৰিব মোক পৰমাত্মাই আপোনালোক সকলোকে কুশলে ৰাখক আপোনালোকৰ মৰম আশীৰ্বাদ নাই ভৱিষ্যতে এনেকে বিচাৰিছো লেপটপটো দেখিলে কিবৰ্ডখন দেখিলে হয়তো বেহাৰবাৰী থানাখনলৈকে মনত পৰিব মোৰ আকৌ এবাৰ আপোনালোকক কওঁ নতুন অফিচটোত এইবোৰ কথা মই বৰকৈ মনত পৰিব নিজৰ নামটো গম পোৱা নাই ইয়াতো দেখোন একে আছে কৈ দিব লাগিব কথাটো কলৈকে যাওক এই হ'ব তোৰ নামটো দেখোন ভুল আহিছে ভালকে চাচোন আমাক নোকোৱাকে ধৰ্ম চেঞ্জ কৰিলি নেকি কি চিটুৱেশ্যনত কি প্ৰশ্ন সুধিছে চাওকচোন তোৰ নামটো চাচোন কি ৰাকেশ আলী এই ছাৰ তই এইটো দেখা নাছিলি দেখিছো এইটো প্ৰিণ্টিং মিষ্টেক আৰে ইয়াত কি লিখিছে চন অফ মই দুলালী হাজৰিকা মৃদুল হ'ব লাগিছিলে এইটো প্ৰিণ্টিং মিষ্টেক আমাৰ ভাড়াঘৰ মালিকৰ নাম মৃদুল তেতিয়াহ'লে এইটো ৰাকেশ আলী কিয় লিখিছে আলি লিখি দিলে যে তাৰমানে সেইটো বাইলেনতে ছাৰ ৰাকেশ আলী ৰাকেশ হাজৰিকা দুটা আছে ঠিক কৈছে আপুনি ৰাকেশ নহয় দাদা 2023 চনত মই পৰীক্ষা দিছিলো নহয় মোৰ পৰীক্ষা ভাল হৈছিলে ই এক্সাইটমেণ্টতে ভাবিয়ে ল'লে অধৈৰ্য চব হ'ব দে গামোচাখন দে নালাগে এখন লৈ যা লুটো এইখনৰ এই ফৰ্মাটো ভাল